Meditation series or as a video to আমি জানো হকসন as a beginner আমি কেনেকুৱা meditation আমি try কৰিব পাৰো as a beginner আপুনি যদি এটা completed meditation এটা যদি আপুনি লৈ যায় তেতিয়াহ'লে কি হ'ব আপোনাৰ এই জাৰ্নিটো আপুনি আগলৈ লৈ যাবলৈ আপোনাৰ বহুত ডিফিকাল্ট হ'ব কাৰণ as a beginner আপুনি যদি এটা complicated meditation লৈ যায় আমাৰ মনটোটো এটা complicated বস্তু এটা adopt কৰিবলৈ বহুত দিগদাৰ পায় ন আপোনাৰ meditation জাৰ্নিটো তাতে ৰখি যাব মই সেইকাৰণে কওঁ আপুনি যদি মেডিটেশ্যন ট্ৰাই কৰিছে আপুনি এটলিষ্ট 5 মিনিটৰ মেডিটেশ্যন ট্ৰাই কৰিবলৈ প্ৰথমতে চেষ্টা কৰক তাৰপিছত 5 মিনিটৰ পৰা 10 মিনিট 15 মিনিট এনেকৈ কৰি পেলাই আপোনাৰ মেডিটেশ্যন জাৰ্নিটোত আপুনি আগবাঢ়িব পাৰে তো আজি কেইটামান মই আপোনালোকক এক্সাম্পল দিওঁ যিকেইটা আপুনি কৰিব পাৰে এজ এ বিগিনাৰ এতিয়া প্ৰথমতে মই ইয়াতে ক'ব বিচাৰিছোঁ প্ৰথমতে যিটো মই সদায় কৈ থাকোঁ আমি আমাৰ উশাহটো অবজাৰ্ভ যিটো কৰোঁ যেতিয়া উশাহটো লওঁ সেইটো আমি ফিল কৰা আৰু উশাহটো এৰি দিওঁতে ফিল কৰা এইটো এটা বহুত ধুনীয়া মেডিটেশ্যন হয় বিগিনাৰৰ কাৰণে ইয়াতে মই সেকেন্ড মেডিটেশ্যনটো কথা ক'ব বিচাৰিছোঁ সেইটো হৈছে আমি আমাৰ গোটেই ফুল বডি ৰিলেক্স কৰা আমি যদি আমাৰ এৱেৰনেছটো যদি আমি লৈ যাওঁ প্ৰথমতে আমি আমাৰ ফৰহেডটো ভাবিলোঁ আমাৰ ফৰহেডটো ৰিলেক্স হৈ গৈছে তাৰপিছত আমি ভাবিছোঁ আমাৰ আইব্ৰ'জ ৰিলেক্স হৈ গৈছে তাৰপিছত আমাৰ নোজটো ৰিলেক্স হৈ গৈছে এনেকৈ গোটেই বডিৰ এটা এটা পাৰ্ট ভাবি পেলাই আমি যদি ভাবোঁ আমাৰ গোটেই বডিটো ৰিলেক্স হৈ গৈছে আৰু আমি গোটেইবিলাক বডিৰ পাৰ্টছবিলাক অবজাৰ্ভ কৰোঁ এইটো হৈছে এটা ধুনীয়া মেডিটেশ্যন এজ এ বিগিনাৰ আপুনি কৰিব পাৰে আপুনি যদি এইটো ভাল নাপায় আৰু এটা মেডিটেশ্যন মই ক'ব বিচাৰিছোঁ সেইটো আপুনি কৰিব পাৰে কি আপুনি বহক আপুনি চকুটো মুজক আৰু আপুনি ট্ৰাই কৰক শুনিবলৈ কি চাউণ্ড আপুনি শুনি পাই আছে আৰু কিমান দূৰৰ পৰা চাউণ্ড আপুনি শুনিব পাই আছে এতিয়া বৰ্তমান কি শুনিব পাৰিছে আৰু অকণমান ভাবক আৰু দূৰত কি চাউণ্ড আছে মই শুনিছোঁ এনেকৈ ভাবি আপুনি যদি এইটোও যদি এটা মেডিটেশ্যন ট্ৰাই কৰে এইটো এটা বহুত ধুনীয়া মেডিটেশ্যন হয় আৰু আপুনি যদি ইয়াতে একো এটা কৰিব পৰা নাই তেতিয়াহ'লে মই কওঁ 5 মিনিটছ গাইডেড মেডিটেশ্যন অনলাইন বহুত এভেইলেবল আছে আপুনি তেনেকুৱা মেডিটেশ্যনো ট্ৰাই কৰিব পাৰে আৰু মোৰ তেনেকুৱা আপোনাৰ 1-2 মিনিটৰ এটা ভিডিঅ' মেডিটেশ্যনৰ ওপৰত যোনে বিগিনাৰ কৰিব পাৰে মই আপলোড কৰিম বুলি ভাবিছোঁ সেইটো মই আপলোড কৰি দিম এইটো আপুনি যদি পাৰে আপুনি ট্ৰাই কৰিব পাৰে একেটাই হৈছে মই ৰেকমেণ্ড কৰিছোঁ আপোনালোকক এজ এ বিগিনাৰ আপুনি একেটা মেডিটেশ্যন ট্ৰাই কৰিব পাৰে আৰু ইয়াতে যদি কিবা কুৱেশ্যন আছে প্লিজ আপুনি মোক সোধক থেংক ইউ ছ' মাছ আই হোপ এইটো ইনফৰমেশ্যন অকণমান আপোনালোকক হেল্প কৰে